সাবস্ক্ৰাইব কৰক আমাৰ চেনেল ডেইলি আসাম 24/7 আৰু বেল আইকনটো ক্লিক কৰক নটিফিকেশ্যনৰ কাৰণে। নমস্কাৰ, চাই আছে ডেইলি অসম 24/7। মই জিতজ্যোতি লস্কৰ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ আধাৰ কাৰ্ড আছেনে? আছে যদি তাত কিবা সলনি কৰিবলগীয়া আছে নেকি? আধাৰ আপডেট কৰিবলৈ কি কি নথিপত্ৰ লাগিব তালিকা প্ৰকাশ কৰিলে UIDAI। আধাৰ কাৰ্ড সংক্ৰান্তীয় ডাঙৰ ঘোষণা কৰিলে UIDAI। আপুনি যদি আধাৰ কাৰ্ডত জন্মৰ তাৰিখ বা ঠিকনা সলনি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে এয়া জনাটো অতি প্ৰয়োজনীয়। বেংকৰ একাউণ্টৰ পৰা পাছপৰ্টলৈ সকলোৰে বাবে এতিয়া আধাৰ কাৰ্ড প্ৰয়োজন। সেয়ে জন্মৰ তাৰিখ বা ঠিকনা ভুল থাকিলে কৰিব পাৰে আপুনি। সেয়েহে আধাৰ কাৰ্ডত কোনো ভুল থাকিলে পলম নকৰি সেয়া সলনি কৰি লওক। জানি লওক জন্মৰ তাৰিখ সলনিৰ বাবে কি কি নথিপত্ৰ লাগিব। টুইট যোগে UIDAIৰ ফালৰ পৰা জনোৱা হৈছে যে জন্মৰ তাৰিখ সলনি কৰিবলৈ কিছুমান নথিপত্ৰৰ প্ৰয়োজন। প্ৰুফ অফ আইডেণ্টিটি হিচাপে UIDAI 32 বিধ নথি বৈধ হিচাপে মানি লয়। প্ৰুফ অফ ৰিলেশ্যনশ্বিপৰ বাবে 14 বিধ নথি মানি লয় আৰু জন্ম তাৰিখৰ বাবে 15 বিধ নথি, প্ৰুফ অফ এড্ৰেছৰ বাবে 45 বিধ নথি বৈধ বুলি মানি লয়। কি কি নথিৰ প্ৰয়োজন হয় আমি আপোনালোকক জনাই আছোঁ। ডেট অফ বাৰ্থ হিচাপে মানি লোৱা ডকুমেণ্টছসমূহ হৈছে বাৰ্থ চাৰ্টিফিকেট, পাছপোৰ্ট, পেন কাৰ্ড, মাৰ্কশ্বিট, SSLC এডমিট বা চাৰ্টিফিকেট। এই আটাইখিনি নথিৰ ভিতৰত যিকোনো এটা আপোনাৰ তাত থাকিলেই আপুনি দিব পাৰিব ডেট অফ বাৰ্থ প্ৰুফ ডকুমেণ্টছ হিচাপে। প্ৰুফ অফ আইডেণ্টিটি হিচাপে মানি লয় পাছপোৰ্ট, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ ID অথবা ড্ৰাইভিং লাইচেন্স। প্ৰুফ অফ এড্ৰেছ হিচাপে মানি লোৱা হয় পাছপোৰ্ট, বেংক ষ্টেটমেণ্ট বা বেংক পাছবুক, ৰেচন কাৰ্ড, পোষ্ট অফিচৰ একাউণ্ট ষ্টেটমেণ্ট অথবা পোষ্ট অফিচৰ পাছবুক, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, বিদ্যুতৰ বিল আৰু পানীৰ বিল। এতিয়াই পলম নকৰি আপোনাৰ যদি আধাৰ কাৰ্ডত কিবা সলনি কৰিবলগীয়া আছে সোনকালে সলনি কৰি লওক।